এতিয়া নহ'ব সাইলেন্ট চাও উঠি আছ নহয় 2 নম্বৰ গৰুটো উঠিয়া এইফালে কি হ'ল কেলে ইমান দেৰি হ'ল কিতাপ বহি কেলে নাই প্ৰভাত চা কঁঠাল খাব গৈছিলোঁ ক'ত কঁঠাল খাবলৈ গৈছিল চা ডিজাইনৰ ঘৰ হয় নি তই এইফালে উঠি আছোন উঠিয়া কথা এটা পাতিমা হয় ইফালে ডিজাইনৰ ঘৰত খাব গৈছিলোঁ চা কঁঠাল ধুই লিখেছে নি কঁঠাল আছে চা ঐ বাকীকেইটা ABCD লিখ এইটো কজা দিছোঁ তললে এই কঁঠাল লৈ দিবি কাইলৈ দি অপচয় লৈ তোক নেমাৰো চিন্তা কৰিব নালাগে দেই পইচা নাই পটাপট এই যতন চতন নাই ন চালে কঁঠাল কেনেকৈ দি থাকে এতিয়া যতন আমাৰ ঘৰত এটা আছে বুজিছা নাই কিবা এটা উলিয়াই মই মেনেজ কৰি দিম বা চাই মাৰিব কাইলৈ আমাৰ ঘৰত চৰিয়া এটা আছে মই লৈ যাম বাৰু চুই আছে ইমান চাইজমান হ'বনে হৈ যাব বৈ তেন্তে সেইটোকে লৈ যাব মুতিব লাগিছিলে পিঁয়াজ হে মুতিব লাগিছে দে মই লৈ দিম দে এফালখিনি এই ভাই এই মোৰ মুতি দিব লাগিছে এই আমি ইয়াতে থৈ লওঁ No. কেনেকৈ দিবি কিবা এতিয়া কালি দিব চাই মনে দিনটো একো নহ'ব গম নোপোৱাকৈ দি দিম ন কঁঠাল আনিলোঁ কঁঠাল আনিলোঁ এই দুপৰীয়া ধৰিছিলে বুজিছ নাই কঁঠাল খাল বোৱা কালি কঁঠাল আনিব কৈছে চাহ লৈ আহিলোঁ ভালে কৰিলি দে তই বৰ অকণমান ধুনীয়া কথা দেই চাহ কালি খোৱা আকৌ আমি লাজ কৰিব নালাগে কওক ছাৰ কঁঠাল খাই কেনেকুৱা পালে কঁঠালটো ইমান ধুনীয়া তহঁতি অকল চফুটা কঁঠাল লাগিছে সৰহকৈ ইমান ধুনীয়া লাগিছে সোৱাদ লাগিছে চাহ কঁঠাল আমি সৰহকৈ আনিছিলোঁ কি হ'ল তাৰমানে চফুটাহে কঁঠাল আছে সৰহকৈ আনিছিলি বুলি কয় আহোঁতে চাহ মুতিব লাগিলে ৰাস্তাত কঁঠালখিনি আমি দুটা থৈ লৈছোঁ পাছফালে ছাগলীজনী কেইবাটামান খাই পেলাই কি ছাগলী কঁঠাল খোৱালি যে চাহ নদিলেব চৰিয়াটোত ৰাতি মায়ে মুতে मेरे तो